গুড মৰ্নিং। ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ দি থকা বাবে গাড়ীখন লৈ মই আৰু পৰিয়ালৰ সকলো দৰং জিলাতেই থকা ধলপুৰ শিৱধাম দৰ্শন কৰিবলৈ ওলালোঁ। যিহেতু বলবম চলি আছে আৰু নতুনকৈ মন্দিৰ গৃহটিৰ নিৰ্মাণ শেষ হৈছে, সেয়েহে আমিও এটি সেৱা লোৱাৰ উদ্দেশ্যৰে আগবাঢ়িলোঁ। আমাৰ ঘৰৰ পৰা যিহেতু বহু দূৰ নহয়, চাগে 30 মিনিটমানৰ ভিতৰতে গৈ আমি উপস্থিত হ'ব পাৰিম। হাজৰিকাপাৰাৰ পৰা কছাৰীঝাৰৰ মাথাউৰিৰে গৈ আমি ৰূপহী চক পাৰ হৈ এই গৰুখুটিৰ যিটো প্ৰকল্প আছে, গৰুখুটি বহুমুখী কৃষি প্ৰকল্প, এইফালে আমি দক্ষিণ দিশে আমি ইয়াৰ পৰা মাথাউৰিৰ পৰা দক্ষিণ দিশে আমি নামি যাব লাগিব। তাৰ পৰা এই প্ৰৱেশ পথটি যদিও অকণমান ঠেক, কোনো অসুবিধা নাই। ইয়াৰ পৰা আমি এনেকৈ আগবাঢ়ি গৈ আমি গৰুখুটি বহুমুখী কৃষি প্ৰকল্প লিখা এই চাইনবোৰ্ডখন আমি দেখা পাম। এইটো 2021 চনতে স্থাপন হৈছিলে। এই গেটখন পাৰ হৈ আমি এনেকৈ পাৰ হৈ যাব লাগিব আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা যিখন নতুন দলং আছে, এইখনে সেইখন নতুন দলং, এইখন পাৰ হৈ আমি আগবাঢ়ি যাব লাগিব। এইখন পাৰ হৈ যোৱাৰ পিছতেই তাত এটা ভাগৱত নামঘৰো স্থাপন কৰা হৈছে। সেইটো পাৰ হৈ আমি যিহেতু চাপৰিৰ জেগা, এনেকুৱা কেঁচা ৰাস্তাৰে আমি আগবাঢ়িব লাগিব। এনেকৈ আগবাঢ়ি গ'লে আমি অলপ পিছতে আমি ধলপুৰ শিৱধামৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হ'ম। বহুত এটা ধুনীয়া পৰিৱেশ, ইয়াৰ মাজেৰে এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু আজি যিহেতু অকণমান বৰষুণো দি আছিল, বতৰটোও ধুনীয়া। এয়া হৈছে ধলপুৰ শিৱধামৰ মূল প্ৰৱেশদ্বাৰ আৰু এতিয়া ইয়াতে আমি সেৱা জনাই আমি ওপৰলৈ আগবাঢ়িলোঁ। এনেকৈ খটখটিৰে ওপৰলৈ আগবাঢ়ি যাব লাগিব আৰু ইয়াৰ পিছত গৈ আমি খটখটি বগাই আমি মূল প্ৰৱেশগৃহত উপস্থিত হ'লোঁ। তাত ধূপ চাকি জ্বলাই আমি সেৱা লওঁ। এয়া মন্দিৰৰ পৰিৱেশ। বহুতো আজি ভক্ত ইয়াতে উপস্থিত হৈছে, যিহেতু সোমবাৰ আৰু বলবম চলি আছে। প্ৰতিদিনেই বহুত দৰ্শনাৰ্থীয়ে ইয়াতে ভিৰ কৰেহি। ধলপুৰ পাহাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ধলপুৰ শিৱধাম প্ৰায় 5000 বছৰ পুৰণি বুলি অনুমান কৰা যায়। ব্ৰহ্মপুত্ৰৰ চাপৰিত হোৱা গতিকে এই অঞ্চলটি প্ৰতিবাৰেই বাৰিষা কালত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰে। কিন্তু যোৱা 2-3 বছৰৰ পৰা অসম চৰকাৰে এইটোত মথাউৰি নিৰ্মাণ কৰি কিনে বহু ক্ষেত্ৰত সুৰক্ষিত কৰিছে। আপোনালোকে চাই থাকিব। এতিয়া এইটো ৰাস্তাৰে এনেকৈ কেঁচা ৰাস্তা, বৰষুণ থাকিলে অকণমান পিছল হয় ৰাস্তাটো। এনেকৈ সাৱধানে আমি তলৰ ফালে নামি গৈ থাকিলোঁ। এইটোৱে হৈছে সেই গুহাটো। এতিয়া প্ৰায় বন্ধ হৈ গৈছে ভিতৰখিনি, হ'লেও এই গুহাটো আমি চাই কিনে আকৌ আমি ইয়াত এখন ফটো উঠি আকৌ তলফালে আমি আগবাঢ়ি যাওঁ। এইখনেই হৈছে সেই ঢালখন, কাষাখেলৰ ঢাল। তাৰপিছত আমি এয়া আকৌ ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ ওচৰৰ পৰা এয়া কাষতে মানে দেখিব পাৰি। ইয়াৰ পৰা আহোঁ আমি, ইয়াতে আমি এটা নতুন সংগ্ৰহালয় আছে। এই সংগ্ৰহালয়টো নতুনকৈ নিৰ্মাণ কৰিছে। খুৰা এজনে আমাক লৈ আহিছে গোটেইখিনি দেখাবলৈ। খুৰাজন এজন অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মন্দিৰ কমিটিৰ এজন মুখ্য ব্যক্তি, যিহেতু আমাৰ দেউতাৰ চিনাকি, গতিকে তেখেতে আমাক গোটেইখিনি বস্তু বৰ ধুনীয়াকৈ দেখাই দিছে। এই হিচাপতে খুৰাকো বহুত বহুত ধন্যবাদ জনালোঁ আমাক গোটেই সংগ্ৰহালয়টো ধুনীয়াকৈ দেখুওৱাৰ কাৰণে। ইয়াতে আপোনালোকে দেখিব পাৰিছে হাতীশিলা, এনেকৈ এই কিছুমান অংকিত পুৰণি চিত্ৰ আছে, কিছুমান অচিন জন্তুৰ ইয়াতে এইবিলাক ছবিবিলাক ইয়াত আপোনালোকে দেখিব পাৰিব। ইয়াৰ পিছত তেখেতে আমাক তলত থকা গণেশ মন্দিৰলৈ লৈ আহে। তাতে আমি সেৱা কৰি তেখেতক বিদায় দি ঘৰলৈ উভতি আহোঁ। ভিডিঅ'টি ভাল পালে লাইক কৰি দিব, লগতে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব।